ইহঁত দুটাক যদি মই কোনোবা দিনাখন ঘাটে লগ পাওঁ ন বস্তাত ভৰাম গাঁঠি মাৰি পেলাই চিধা ব্ৰহ্মপুত্ৰত মই দলিয়াই দিম। তো নমস্কাৰ বন্ধুসকল, আজি মানে মোৰ এই ভিডিঅ'টি বহুত বেছি বহুত বেছি সঁচাকৈ কৈছোঁ, আজি মোৰ এই ভিডিঅ'টি মানে কি বহুত বেছি ইণ্টাৰেষ্টিং হ'ব গৈ আছে। গতিকে আপোনালোকক অনুৰোধ জনাওঁ এই ভিডিঅ'টি যাতে আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈ ভালকৈ গুৰুত্ব সহকাৰে চায়। নমস্কাৰ বন্ধুসকল, আজি মই কথা পাতিব গৈছোঁ দ্য বিগেষ্ট অফ পলিটিচিয়ান চেলিব্ৰিটি তেওঁৰ ওপৰত। তেওঁৰ ওপৰত কথা পতাৰ আগতে এই দুজন ভেবেলা ছাগলীৰ ওপৰতো মই অলপ কথা পাতি লওঁ। এই দুজনৰ প্ৰভাৱ কেনেকুৱাকৈ পৰিছে আপোনালোকে চাই লওক। দেখিলে তেওঁৰ প্ৰভাৱ এনেকুৱাকৈ পৰিছে, এই দুজনৰ প্ৰভাৱ, দুজন নহয় তিনিজনৰ প্ৰভাৱ এনেকুৱাকৈ পৰিছে। এই সৰু বাচ্ছাটো একচুৱেলি মাত মাতিব পৰা হ'ল। বাবু, মই তোমাক কথা এষাৰ কৈ লওঁ, তুমি দপদপনি চলোৱাৰ আগতে তোমাৰ আগতে গাখীৰ খোৱা দাঁতকেইটা সৰাই লোৱা। তাৰপিছত তুমি ৰাজনৈতিক পথাৰত নামা নে তুমি বোকাৰ পথাৰত নামা, খেতি পথাৰত নামা, সেইটো তোমাৰ কথা। তুমি এইবিলাক ক্ষেত্ৰত মাত মাতিব তোমাৰ সময় হোৱা নাই, গম পাইছে? তো বন্ধুসকল, আপোনালোকে জানেনে বাৰু এনেধৰণৰ কণ্ট্ৰভাৰ্চি নাটসমূহৰ মেইন এছিষ্টেণ্ট ডাইৰেক্টৰ মেনেজাৰ কোন? নাজানে? মই চিনাকি কৰি দি আছোঁ। এখেত হৈছে এনেসমূহ কণ্ট্ৰভাৰ্চি নাটসমূহৰ মেইন এছিষ্টেণ্ট ডাইৰেক্টৰ মেনেজাৰ। এখেতে নাটসমূহ ৰচনাও কৰে, শুভাৰম্ভণি কৰি দিয়ে। তাৰপাছত এনেকুৱা ধৰণৰ মহান ফকতীয়া ব্যক্তিয়ে নাটসমূহ আগুৱাই নিয়াত সহায় কৰে। তাৰপিছত এখন ডাঙৰ কণ্ট্ৰভাৰ্চি সৃষ্টি কৰি দিয়ে। চাওক, জনামতে পৃথিৱীৰ ভিতৰত আটাইতকৈ শান্তি সমৃদ্ধিশালী দেশখন হৈছে বোলে ভাৰতবৰ্ষ। ভাৰতবৰ্ষত থকা সকলো জাতি জনজাতিৰ লোক বোলে একতা মিলাপ্ৰীতি থাকিব লাগে। আমি কিতাপতো পাইছোঁ আৰু বৰ্তমান সময়ছোৱাত ইহঁতৰ দৰে ডাঙৰ মহান ব্যক্তিও লেকচাৰ দি আহি আছে। যদি আমি সকলো জাতি জনজাতিৰ লোক একতা মিলাপ্ৰীতিৰে থাকিবই লাগে, তেতিয়াহ'লে আপোনালোক ইমান ডাঙৰ শিক্ষিত লোকে কিহৰ কাৰণে প্ৰতিটো সময়ছোৱাত উচ্চ জাতি নিম্ন জাতিৰ কণ্ট্ৰভাৰ্চি সৃষ্টি কৰি থাকোঁ? আপোনালোকে যিটো গতিত তেনেকুৱা ধৰণৰ কণ্ট্ৰভাৰ্চি যে সন্থাসমূহ চলাই আহিছে, আপোনালোকে যদি অনাগত সময়ছোৱাত এনেধৰণৰ উচ্চ জাতি নিম্ন জাতিৰ বাদ বিতৰ্কতা চলাই থাকে, কণ্ট্ৰভাৰ্চিসমূহ যদি বন্ধ নকৰে, তেতিয়াহ'লে মহাভাৰতত হোৱা কৌৰৱ পাণ্ডৱৰ যুদ্ধৰ দৰে আমাৰ অসমতো সেনেকুৱা ধৰণৰ যুদ্ধ হ'ব। অসমীয়া মিয়া মুছলিমৰ মাজত ভাষণ 2.0 ষ্টাইলত হ'ব। চাওক, মামা এজন এনেকুৱা ব্যক্তি হাতেদি ৰুই ভৰিৰে উঘেলি দিয়া মানুহ। ये बड़ी अच्छी बात कही आप। 4G নেটকে কৰিলে আমাৰ প্ৰকৃতিখন ধ্বংস, আৰু মামাজীৰ নেতৃত্বই কৰিলে আমাৰ অসমখন ধ্বংস। চাইৰি হৈ গ'ল। এই মামা হাতেদি ৰুব ভৰি দি উঘেলি দিব। চাওক, 4G আহি পেলাই কৰিলে প্ৰকৃতি ধ্বংস, মামা আহি পেলাই কৰিলে আমাৰ অসম ধ্বংস। এতিয়া বহুতৰ মনত প্ৰশ্ন হ'ব যে মামাই কি কৰা নাই? ৰাস্তা ঘাট দলং সকলো নতুনকৈ নিৰ্মাণ কৰিছে, সাহায্য দিছে, আঁচনি দিছে। ৰ'ব, এই মেইন প্ৰব্লেমটো হৈছে আঁচনিত। আমাৰ ৰাইজ বহুত ভুল যাই থাকে মেইন আঁচনিত। চাওক, অসমৰ জাতি মাটি ভেটি বিক্ৰী কৰি পেলাই আমাক ইমান সোপা সাহায্য আঁচনি দি থাকিব নালাগে। কেৱল মাত্ৰ দুটা বস্তুৱে ফ্ৰী দিব লাগে মোৰ বোধেদি, এডুকেশ্যন আৰু মেডিকেল। এই দুটা যদি ফ্ৰী দি দিয়ে না, আৰু কেলা বাল আমাক একোৱে নালাগে, গম পাইছে? কিন্তু আমাৰ কিছুমান ফকতীয়া আছে, কিবা যদি সাহায্য আঁচনি আহা বুলি গম পায় পঞ্চায়ত অফিচত যাই পেলাই একদম বাগেৰি। এইটো হৈছে বহুত আমাৰ জনসাধাৰণৰ মাজত হৈ থকা ডাঙৰ ভুল। মোৰ বোধেদি কৈছোঁ এই ভিডিঅ'টোৰ যোগেদি, আমাক চৰকাৰৰ পৰা কোনো ধৰণৰ আঁচনি সাহায্য এইবিলাক একো দিব নালাগে। কেৱল এডুকেশ্যন আৰু মেডিকেলটো যদি ফ্ৰী দি থাকে না, তাৰে পিছত কোনো চাইডৰ পৰা আমাক একো আঁচনি সাহায্যৰ দৰকাৰে নাই। ये बड़ी अच्छी बात कही आप। এই দুইটা দিলে অসম আপুনি দৌৰি থাকিব। আৰু লগতে আপোনালোকে এই কণ্ট্ৰভাৰ্চিসমূহ মুখেদি ফকফকনিটো বন্ধ কৰিব লাগিব। উচ্চ জাতি নিম্ন জাতি এইবিলাক চলাই থাকিলে নহ'ব। अभी और सुनिए। আপোনালোকৰ দৰে ডাঙৰ মানুহবিলাকৰ
নিৰাপত্তাৰক্ষী আছে, নিৰাপত্তা বাহিনী আছে, সুৰক্ষা কৰ্মী আছে, দেহৰক্ষী আছে, আপোনালোকৰ চিন্তা নাই, গম পাইছে নাই? কিন্তু আমাৰ দৰে সাধাৰণ মানুহ ক'ৰ কি আছে একো নাই। আপোনালোকে এতিয়া ফুল প্ৰটেকশ্যন, ফুল চিকিউৰিটি ঘূৰি ঘূৰিব পাৰে, আমিতো একো নোৱাৰোঁ। बात तो सही है। বাট মই আৰু মামাৰ বিষয়ে ইমান বেছিকৈ কৈ নাথাকোঁ, কাৰণ নহ'লে মোক মাছাই জেলত ভৰাই থৈ দিব। আৰু এতিয়া কওঁ, এই দুজন ভেবেলা ছাগলীৰ কথা। এই দুজন ভেবেলা ছাগলীৰ মতে আমাৰ অসমীয়াই বোলে চব কৰি আছে, মিয়া বোলে একোৱে কৰা নাই। খাই পালে পাত ফালিলে নহ'ব। বৰ্তমান সময়ছোৱাত কৰ্মক্ষেত্ৰত আমাৰ অসমীয়াতকৈ মিয়া মুছলিম বহুত আপটুডেট হৈ গৈছে। আপোনালোকে আমাৰ অসমীয়া জাতিটোৰ দৰে বিহেধৰা জাতিৰ লোক ক'তোৱে নাই। আমাৰ অসমীয়া জাতিৰ লোকসকল হৈছে একদম বিহেধৰা। আমাৰ সেইকাৰণে উন্নতি নাই, কাৰণ আমি কিছুমান কৰ্মক্ষেত্ৰত আমি ভয় কৰোঁ, আমি পৰিশ্ৰম কৰিব নোৱাৰোঁ, আমাৰ সেইকাৰণে উন্নতি নাই। কিন্তু আমি মুখেদি ফকফকনিটো বেছিকৈ কৰোঁ। তথাপি মানে আমাৰ কিছুমান আছে নাও বুৰবলত টিঙৰ পৰা নানামে। কেৱল মানে কি শিক্ষাগত অৰ্হতা থাকক বা নাথাকক, এডুকেশ্যন থাকক বা নাথাকক, মানে পৰিশ্ৰম কৰিব নোৱাৰে, কেৱল কলম পকাই পেলাই মানে অফিচিয়েলি চাকৰি কৰি পেলাই দৰমহা ল'ব বিচাৰে। মানে শিক্ষাগত অৰ্হতা নাথাকিলেও মানে কি কলম পকাই পেলাই হাজিৰা ল'ব খোজে, সেনেকৈতো পৰিশ্ৰম কৰিব লাগিব। মুখেদি এনেই দপদপানি তুলিম, কিবা তুলিম, আও তুলিম, বাও তুলিম, এইবিলাক কৈ থাকিলে নহ'ব। ৰিয়েলাইজত চাব লাগে কোনে কিমান পৰিশ্ৰম কৰিছে। এনেই উচ্চ জাতি, নিম্ন জাতি এইবিলাক বাক বিতৰ্কতা কৰি থাকিলে নহ'ব। বৰ্তমান সময়ছোৱাত মিয়া মুছলিমে আমাতকৈ বেছি শস্য উৎপাদন কৰিছে, শাক পাচলি উৎপাদন কৰিছে, কৃষি বিপ্লৱ কৰিছে। আৰু ৰ বাবা, তই যে ইমান কৈ থাকা যে মিয়াই একো কৰিব নাজানে, খেতি কৰিব নাজানে। চাৰুপেটীয়া গোটেই মানে যিমান মিয়াৰ বজাৰসমূহ আছে চব উচ্ছেদ কৰি দিব লাগে। মিয়াৰ বজাৰ নালাগে। মিয়াৰ তই যে কৈ আছা তোৰ ঘৰত তোৰ মাৰিলে বেটেৰে কিমান বিঘা মাটিত খেতি কৰি পেলাই কৃষি বিপ্লৱ কৰিছে হয়? একো নাজানো, মই আচলতে নাজানেই। আৰু অকল মিয়াই ভাবছে অকল খেতিয়ে কৰিছে, বেলেগ একো কৰা নাই। আপোনালোকে জানেনে বাৰু বিশ্ববিখ্যাত পাট মুগাৰ সাজ পোছাক চাদৰ মেখেলা ক'ত তৈয়াৰ হয়? শুৱালকুছিত বুলি ভাবছে নেকি? আছিল আগতে 2010 চনৰ আগতে 99% শুৱালকুছিৰ লগতে শুৱালকুছিত থকা ওচৰে পাঁজৰে অসমীয়া গাঁওসমূহত তৈয়াৰ হৈছিল। কিন্তু এতিয়া চব মিয়াই প্ৰডাকশ্যন কৰি আছে 70%। আৰু সেই মিয়াই প্ৰডাকশ্যন কৰা আমাৰ ট্ৰেডিশ্যনেল পাট মুগাৰ সাজ পোছাক পিন্ধি পেলাই আমাৰ বোৱাৰী ছোৱালী বিয়া বহি আছে, পূজা সভা খাই আছে। মিয়া বুলি একো একো এহেঁত দুটাৰ মতে মানে এহেঁত তিনিটা নহয়, আমাৰ এছিষ্টেণ্ট ডাইৰেক্টৰ মেনেজাৰ কৈছে মিয়া বুলি একো কৰাই নাই। তাই খাই পেলাই পাত ফালিলে নহ'ব, সঁচাটো সঁচা উলিয়াই দিব লাগিব। अच्छा আৰু তেতিয়া যে কিছুদিন পূৰ্বে এষাৰ মন্তব্য দিছে, আপোনালোকে চাই লওক। আজি এইকেইটা দিন যে গোটেই বেছি দাম লৈ আছে, কোনে দাম লৈ আছে? মিয়া বেপাৰীবিলাকে ইয়াততো দামটো বেছি লৈ আছে। আৰু একবাৰ কওক। মিয়া বেপাৰীবিলাকে ইয়াততো দামটো বেছি লৈ আছে। কি কৈছে? মিয়াই চব্জিৰ দাম বেছিকৈ লয়। না না, আপুনি তেনেকৈ ক'লে নহ'ব ন। আপুনি হয়তো ৰিয়েলাইজত বজাৰত গৈয়ে পোৱা নাই, মাৰ্কেটত। মই এতিয়া ৰিয়েলাইজটো আপোনাক ভাঙি দিম ন, আপোনাৰ ষ্টাৰ্ট নকওঁ বাৰু। চাওক, আমি যেতিয়া সাপ্তাহিক বজাৰসমূহত যাওঁ, আমাৰ মানে যাওঁ আৰু ক'ত যাওঁ নকওঁ, যিবিলাক সাপ্তাহিক বজাৰসমূহত যাওঁ, আমি এটা বস্তু দেখা পাওঁ, মাৰ্কেটসমূহৰ সন্মুখৰখিনিত থাকে আমাৰ অসমীয়া ব্যৱসায়ীখিনি আৰু মিয়াখিনি থাকে পাছফালে। আৰু আমাৰ লাজ নোহোৱা অসমীয়াকেইটাই নাওবোৰ গেলেও টিঙৰ পৰা নানামে। আমাৰ লাজ নোহোৱা অসমীয়াকেইটাই মিয়াৰ পৰাই কিনিব আৰু মিয়াকে ব্লেম দি থাকিব। আৰু খোৱাকেইটাইও মানে আমাৰ যিখিনি ক্ৰয় কৰে সাধাৰণ জনতা আছে, মিয়াৰ পৰাই কিনিব, তথাপি মিয়াক মানে কি ব্লেম দি ফুৰিব। ব্লেম দি থাকিলে নহ'ব। চাওক, মিয়া মই মোৰ ক্ষেত্ৰৰ পৰা কৈছোঁ, যেতিয়া আমি মাৰ্কেটত শাক পাচলি যিকোনো বস্তু ক্ৰয় কৰিব যাওঁ না, ক্ৰয় কৰিব যাওঁতে যদি আমি শাক পাচলিৰ দাম বাৰু বৰ্তমান হৈ থাকে, আমি যেতিয়া ধৰি লওঁ বন্ধাকবি এটা আমি অসমীয়া ব্যৱসায়ী এটাৰ তাত যদি ক্ৰয় কৰিব যাওঁ, তেতিয়াহ'লে অসমীয়া ব্যৱসায়ী এটা বন্ধাকবিটোৰ দাম লাগিব 15 টকা। ঠিক সেই সময়ত যদি আমি মিয়াৰ তাত যাওঁ, আমাক দিয়ে 10 টকাৰ 3টা। দেখিলে? তথাপি আমাৰ কিছুমান হাৰামজাদা অসমীয়াই সন্তুষ্ট নহয়, তেখেতসকলক লাগে 10 টকাত 4টা। এই বঙাল দিবি না নাই, মানে সেনেকুৱা টাইপ মানে হেৰি। তথাপি কোনৰ পৰা নানামে বোলে অসমীয়াই চব কৰে, অসমীয়াকে অসমীয়াই দপদপানি চলে। মুখেদি দপদপানি চলাই থাকিলে হ'ব নেকি? চাওক, জলকীয়া 10 টকাত যদি কিনিব যাওঁ আমি অসমীয়াত, তাত জলকীয়া 10 টকাত দিব একদম পাল্লা বাই পাল্লা, মানে পৰিমাণ হিচাপে একদম পাল্লা বাই পাল্লা ডিজিটেল কাটা। আৰু আমি যদি মিয়াৰ তাত কিনিব যাওঁ, আপুনিও কিনিছে হয়তো, ডাইৰেক্ট এটা ধৰব আৰু ডাইৰেক্ট কৰি ইমানখিনি দয়া মমতা কৰাৰ পিছতো তথাপি মানে আপোনালোক টিঙৰ পৰা নানামে ন, এনেই মুখেদি কেৱল কৈ থাকিলেই হ'ল। চাওক, মই শেষত আপোনালোকক কথা এটা কওঁ, এই ভিডিঅ'টো যোগেদি হয়তো আপোনালোকৰ
অলপ খেলি মেলি হ'ব পাৰে খং উঠিব পাৰে মোৰ লৈ মই কৈছিলোঁ মই ভয় কৰা ভিডিঅ' নহয় ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰে কিবা কৰে আমাৰ এছিষ্টেণ্ট ডাইৰেক্টৰ মেনেজাৰৰ তাত যায় বা ভেদালা চাগিৰি ভিতৰৰ আগত যায় যাই থাকক মই ভয় নকৰোঁ যি কৰে কৰি থাকক আপোনালোকে এৰিলোঁ